OXত ৰিচাৰ্জ কেনেকৈ কৰিব? OXত ৰিচাৰ্জ কৰিবলৈ হ'লে প্ৰথমতে আইডিটো লগইন কৰি ল'ব লাগিব। লগইন কৰাৰ পিছত এই হোম পেজত ক্লিক কৰি দিব লাগিব। হোম পেজত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ এটা পেজ খোল খাব। এই পেজটোত এই ৰিচাৰ্জ অপশ্যন যিটো আছে এই ৰিচাৰ্জ অপশ্যনত ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে কিমান পেমেন্ট কৰিব, মিনিমাম 1208 মেক্সিমাম 50,000লৈ আপোনালোকে ইয়াত ডিপজিট কৰিব পাৰে। এতিয়া কথা হ'ল আপুনি কিমান ইয়াত পেমেন্ট কৰিব সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। মই যদি 1208 পেমেন্ট কৰিব লাগে তেতিয়াহ'লে এই ঘৰটোত জিৰ'টোৰ সোঁ চাইডে মই 1208 কি কৰি দিম, লিখি দিম 1208 লিখি দিলোঁ। দিয়াৰ পিছত ইয়াত সাবমিট মাৰি দিলোঁ। সাবমিট মাৰি দিয়াৰ পিছত এনেকৈ এটা পেজ খোল খালে। এই পেজটোত এইটো UPI ID থাকিব। এই UPI ID টো ইয়াত ক্লিক কৰি কপি কৰি ল'ব। এনেকৈ ক্লিক কৰা ললে এইটো অটোমেটিক কি হৈ গ'ল, কপি হৈ গ'ল। এতিয়া এইটো মিনিমাইজ কৰিলে। মিনিমাইজ কৰিব লাগিলে আপুনি এই অপশ্যনটোৰ তলত যিটো অপশ্যন আছে মাজৰ ঘৰটোত ক্লিক কৰি দিলে। ক্লিক কৰি দিয়াৰ ললে এই পেজটো মিনিমাইজ হৈ গ'ল। আকৌ পাব। এতিয়া মই সেইটো পেজত এটা কথা কৈ দিছোঁ। মিনিমাইজ কৰি ল'ব লাগিব এই কাৰণে আমি যেতিয়া পেমেন্ট কৰিম, পেমেন্ট কৰিলে UTR নম্বৰ এটা আহে। এই UTR নম্বৰটো ইয়াত বহাই দিব লাগিব। অৰ্থাৎ 12 ডিজিটৰ UTR নম্বৰটো বহাই দি ইয়াত সাবমিট মাৰি দিব লাগিব। গতিকে আমি এইটো কপি কৰি ল'লো। কপি কৰি লৈ এতিয়া আমি কি কৰি ল'ম, মিনিমাইজ কৰি আমি গুগল পে হওক, ফোন পে হওক, য'তেই নহওক তালৈ গুচি যাম। এতিয়া গুগল পেতে মই গুচি গ'লো। গুগল পেত গৈ আমি এই পে UPI এই অপশ্যনটোত ক্লিক কৰি দিম। দিয়াৰ লগে লগে আমাৰ ইয়াতে UPI নাম্বাৰটো পেষ্ট কৰিব বহাব দিব। ইয়াতে মই হেঁচি ধৰিলোঁ। হেঁচি ধৰোঁতে পেজ আহিল, পেষ্ট কৰি দিলোঁ। পেষ্ট কৰি দি এতিয়া আমি কি কৰিম, ইয়াতে কণ্টিনিউ কৰি দিম। এই কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিলোঁ। তাৰপিছত আকৌ কণ্টিনিউ মাৰি দিলোঁ। দিয়াৰ পিছত মই আকৌ কণ্টিনিউ মাৰি দেখুৱাইছোঁ। কণ্টিনিউ মাৰি ইয়াতে পে লিখি আমি ইয়াতে 1208 আকৌ লিখি দিব লাগিব। ইয়াত 1208 লিখি দি কাৰচিন মাৰি আমি পেমেন্ট কৰি দিব লাগিব। পেমেন্ট হৈ যোৱাৰ পিছত আমি ট্ৰেনজেকশ্যন আইডিটো অৰ্থাৎ UTR নাম্বাৰটো আমি ক'ত পাম মই সেইটো দেখাই দি যাব। ধৰা মই এইবিলাক পেমেন্ট কৰা আছিলে। ধৰা ইয়াতে এতিয়া UPI নাম্বাৰ এইটো। ইয়াতে এতিয়া 544231444158 এনেকৈ আপোনালোকে পেমেন্ট কৰোঁতে যিটো এনেকুৱা নাম্বাৰ আহিব, UPI ট্ৰেনজেকশ্যন ID আহিব, এই আইডিটো আপোনালোকে লৈ যাব, লিখি ল'ব। লিখি লৈ উঠি আপোনালোকে ইয়াতে কি কৰিব, বহাই দিব। বহাই দি সাবমিট মাৰি দিব। দিয়াৰ লগে লগে আপোনালোকৰ পেমেন্টটো হৈ যাব। এইখিনিয়ে। তাৰপিছত আপোনালোকে পইচাটো সোমাইছে নে নাই চাব লাগিলে এইটো বেক কৰি দিব একঘৰ। এইটো বেক কৰি দিলে। দি উঠি আপোনালোকে কি কৰিব, এই পেজটো কাটি দিলে বাৰু। এই যে মাই অপশ্যনটো আছে এই মাই অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াতে বেলেঞ্চটো কি কৰিব, শ্ব' কৰিব। যদি বেলেঞ্চটো শ্ব' কৰা নাই তেতিয়াহ'লে আপোনালোকৰ পেমেন্ট হোৱা নাই। এনেকৈ গতিকে OXত ৰিচাৰ্জ কৰিলে আপোনালোকৰ লাভনো কি হ'ব? লাভটো এনেকুৱা হ'ব, আপোনালোকে যিমান টকা ইনভেষ্ট কৰিব ডেইলি আপোনাৰ সেই ইনভেষ্টৰ ওপৰত 5% ইণ্টাৰেষ্ট দি দিব। এনেকৈ আপোনালোকে যিটো জমা থ'ব 15 দিনত আপোনালোকৰ ডাবল হৈ যাব। 15 দিনত আপোনালোকৰ মূলধনটো উলিয়াই ল'ব পাৰিব আৰু বাকীখিনি টকা জমা থৈ দিব পাৰিব। আৰু যদি নুলিয়ায়ো তেতিয়াহ'লে ধৰ 1208 টকা যদি আপোনালোকে জমা থয় তেতিয়াহ'লে 4 মাহৰ ভিতৰত আপোনালোকৰ 4,21,000 টকা হ'ব। গতিকে আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে ইয়াতে ৰিচাৰ্জটো কৰি লওক। ৰিচাৰ্জ পদ্ধতিটো মই দেখুৱালোঁ। এনেদৰে আপোনালোকে ৰিচাৰ্জটো কৰি ল'ব পাৰিব। ধন্যবাদ।